হাই ফ্ৰেণ্ডছ, আজি ৰাতিৰ সাজত মই ভাবিলোঁ বুটৰ দাইল আৰু কিবা অকণ ভাজি পেলাই খাম। এইফালে মই বুটৰ দাইল বহাই দিছোঁৱেই, হৈছে মোটামুটি। তেনে সময়তে আৰু এখেতে মাছ লৈ আহিলে। উফৰাম, উপায়ো নাই, কালি শনিবাৰ, মাছটো আমি শনিবাৰে নাখাওঁ। সেইকাৰণে চাওঁচোন মাছখিনিৰ আকৌ কি বনাওঁ। মই ভাবি আছোঁ, আপোনালোকক থালখন ৰেডি কৰা দেখুৱাই আছোঁ মই কি বনালোঁ মাছখিনিৰে। এয়া মোৰ থালখন ৰেডি হৈ গ'ল। এয়া ভাত, এয়া বুটৰ দাইলখন বনালোঁ যে। তাৰপিছত আকৌ মই ভেন্দি ভাজি লৈছোঁ। ডাঙৰ ডাঙৰকৈ ভেন্দি কাটি পেলাই এনেকৈ ভাজি লৈছোঁ। তাৰপিছত তিয়ঁহ ভাজিম বুলি মিহি মিহিকৈ কাটিছিলোঁ, কিন্তু মাছটো আনিলে যে সেইকাৰণে মাছৰ মূৰটো ইয়াতে ভাঙি পেলাই দি দিছোঁ। মানে এতিয়া সাৰৰ নিচিনা হৈ গ'ল তিয়ঁহ ভাজিখন। সাৰেই ক'ব নে ভাজিয়ে ক'ব, মুঠতে খালেই হ'ল, বেয়া হোৱা নাই কিন্তু টেষ্টটো। তাৰপিছতে মাছখিনি একো নবনালোঁ, ভাজিয়ে থৈ দিলোঁ। এখেতেও ক'লে বুটৰ দাইলৰ লগত মাছ ভাজি খালে ভাল লাগিব দিয়া, সেইকাৰণে একো নবনালোঁ। শেষত এপিচ নেমু লগত ল'লোঁ। আজি ৰাতিৰ সাজত এইখিনিয়ে আছিল। বাই বাই, গুড নাইট।